ইয়াত কেতিয়াবা গৰুৰ মাংস তেজ ছাল এনেদৰে কি লাগি থাকে? মাংসও লাগি থাকে, কেতিয়াবা তেজো অলপ চলপ লাগি থাকে আৰু এইখিনি তাত গুচাইছে, এইখিনি মাংস হয়। এইখিনি মাংস গুচাইছো গোটেইখিনি ন। মাংসটো পুৰা প্ৰায় চাফা কৰিলেহে অলপ বহুত হ'ব মানে। এইবোৰ তেজ লাগি আছে এইবিলাক। কোনখিনি তেজ ক'লা? কিছুমান মানুহ আছে মুছলিম বুলি ক'লে বেয়া পায় আৰু। নমস্কাৰ, আছো দুলীয়াজান ভাদৈ পাচালিৰ 2 নং বৰপথাৰ গাঁৱত। আৰু আপোনালোকে দেখিছে পঞ্চম দাস ঢোল নিৰ্মাণ কেন্দ্ৰ। আহিছো পঞ্চম দাস ডাঙৰীয়াৰ ঘৰলৈ আৰু তেখেতে ইয়াত প্ৰস্তুত কৰে ঢোল, খোল, মৃদং, মাদল, তবলা আদি বহু বাদ্য তেখেতে প্ৰস্তুত কৰে আৰু ইয়াত মেৰামতিও কৰে। তেওঁলোকে খুব ধুনীয়াকৈ ঢোল প্ৰস্তুত কৰি আহিছে, বিশেষকৈ বিহুৰ বতৰ এতিয়া। সকলোখিনি আপোনালোকক অকণমান আজি জনোৱাৰ চেষ্টা কৰিম। দাদা, আপোনাক স্বাগতম জনাইছো। কেতিয়াৰ পৰা কৰি আছে আপোনালোকে এইটো? 35 বছৰ। তাৰ পূৰ্বতে কোনে কৰিছিলে আপোনালোকে? দেউতাই কৰিছিল। হয়, আৰু আপোনাৰ ল'ৰা দুটাইও কৰে নহয় জানো? হয়, তেওঁলোকৰ লগত চিনাকি হ'ম। এয়া তেখেতৰ ডাঙৰ পুত্ৰ, তোমাৰ নামটো কি? মনোজ দাস। মনোজ দাস, তুমি কি কৰি আছা? বৰবতী সমান কৰি আছা। কিমান বয়সৰ পৰা তুমি কৰি আছা? মই 12 বছৰ বয়সৰ পৰা 12 বছৰ বয়সৰ পৰা কৰি আছা। আৰু এয়া হ'ল পঞ্চম দাসৰ ললিত দাস। তুমিও কিমান বছৰৰ পৰা কৰি আছা? 2-3 বছৰ। গোটেই পৰিয়ালটো মানে ঢোলৰ লগত জড়িত বা এনেধৰণৰ বাদ্যসমূহৰ লগত তেওঁলোক জড়িত। শালসমূহ যিহেতু ঢোল প্ৰস্তুত কৰিবলৈ শালৰ প্ৰয়োজন। শালসমূহ ক'ৰ পৰা? খোলাটো কিহৰ হ'লে ভাল? কঁঠালৰ হ'লে। আৰু ঢোল এটাৰ আজিকালি ভাল ঢোল এটা বুলি ক'লে ঢোল এটাৰ দাম কিমান? দাম 12,000 টকা একদম লাষ্ট আছে আৰু মোৰ ইয়াত। ডাঙৰ মানে ভাল ঢোল এটা নহয় জানো? আপোনালোকৰ পৰিয়ালটো কি বুলি কয়? মুচি পৰিয়াল। আমিতো জানো যে যিহেতু জোতা চিলোৱা বা তেনেধৰণৰ তেওঁ মুচি হয়। তেওঁ লগতে আমাৰ মানে ভাগ আছে, ভগৱানে ভাগ কৰা, এইটো আমিতো কৰা নাই। আগৰ পৰা পূৰ্বৰ পৰা চলি আছে। তেওঁ জোতা চিলাই কৰে, তেওঁ চামৰা কাটে, মই ঢোল বনাওঁ, মই চামৰা কাটো। কিন্তু দুটা কাম কৰাৰ প্ৰণালীটো বেলেগ বেলেগ নহয় জানো? কিছুমান মানুহ আছে মুচি বুলি ক'লে বেয়া পায় আৰু। সেইটো হ'ব নালাগে আচলতে। কামৰ সৰু বৰ নাই নহয় জানো? কৰ্মই ধৰ্ম, কামটো নিজৰ থাকিলে নিজৰ জাতিৰ পুষ্টি। যদি আমাৰ মা দেউতা মুচি বুলি কৈছে, আমাৰ দেউতা মুচি হয়, মুচিয়ে ক'ব ন। জাতিক লৈ আপুনি গৌৰৱহে কৰিব লাগে মই ভাবো দেই। নহয় জানো? কোনোবাই বেয়া পালেও লাভ নাই, আমি কাকো বেয়াও নাপাওঁ ভালো নাপাওঁ, সমান দেখি পাওঁ। চফা কৰিম চালখন। চাল নহয়, নতুন আহিছে মানে এতিয়া। নতুন। আৰু তুমি যিহেতু গৰু চালেদি সকলো বস্তু বনাই নহয় জানো? ইয়াত কেতিয়াবা গৰুৰ মাংস তেজ ছাল এনেদৰে কি লাগি থাকে? মাংসও লাগি থাকে, কেতিয়াবা তেজো অলপ চলপ লাগি থাকে আৰু এইখিনি তাত গুচাইছে, এইখিনি মাংস হয়। এইখিনি মাংস গুচাইছো গোটেইখিনি ন। মাংসটো পুৰা প্ৰায় চাফা কৰিলেহে অলপ বহুত হ'ব মানে। মাংস চাংস এতিয়া কাটি পিন্ধি লগাই দিব নোৱাৰো মানে। চাফা কৰি পিনে লগাব পাৰিম। সেইটো তোমাৰ ঘিণ কৰি লাভ নাই। তুমিতো হিন্দু মানুহ, কিন্তু এতিয়া হিন্দু মানুহ হৈও তুমি ধৰা গৰুৰ মাংস বুলি ঘিণ কৰিলে নহ'ব ন? এইবোৰ তেজ লাগি আছে এইবিলাক। কোনখিনি তেজ ক'লা? আৰু আজি পঞ্চম দাস দাদাৰ ঘৰলৈ আহি এটা কথা শিকিলো যে মুচি সম্প্ৰদায়ৰ যিসকল লোকে ঢোল প্ৰস্তুত কৰে, খোল প্ৰস্তুত কৰে, তেনেধৰণৰ যি বাদ্যযন্ত্ৰ প্ৰস্তুত কৰে, তেওঁলোকে যি খোল বা তেনেধৰণৰ যিসমূহ বাদ্যত ঘোণ দিবলগীয়া হয় আৰু সেই ঘোণসমূহ কেৱল তেওঁলোকৰ মহিলাসকলেহে দিব পাৰে। পুৰুষসকলে সেয়া নিদিয়ে, কেৱল মহিলাসকলেহে দিব পাৰে বা জানে। পুৰুষসকলে নাজানে বা দিব নোৱাৰে। তেনেধৰণৰ কিছু কথা আছে, অকণমান জনাৰ চেষ্টা কৰিম। এয়া দেখিছে বৌয়ে খুব ধুনীয়াকৈ ঘোণ দি আছে। নবৌ, এইটো ঘোণ বুলি কয়। কিমান সময় লাগে এইটো দিওঁতে? হয়, আৰু ঘোণ দিওঁতে যে কলা কলাখিনি দেখিছো, কি হয় এইখিনি? আপুনি হাতত এইটো ভৰাই থকাটো কি হয়? এইটো শিলগুটি হয় আকৌ। শিলগুটি হয়। তাৰপিছত এইটো লোহাৰ চব পাথৰ হয় আকৌ, ঘোণ দিব লগা হয় যে ইয়াত আঠা দি লগাওঁগৈ। হয়, আৰু কি আঠা দি? এইটো বৰা আখৈ। বৰা আখৈ মানে বৰা ভাত বুলি ক'ব পাৰি? নহয়, এইটো আখৈ বুলিয়ে কয়। ধান যে ধান আখৈ শুকাই লওঁ যে, কাপোৰত লৈ পেলাই এনেকৈ লাখা উলিয়াওঁ। বাতিটো ৰখাখিনি ন? এইটো ভাত হয়, এইটো গুণ সানিব লাগে আকৌ। এইটো ভাত আৰু বৰা আখৈ এনেকৈ মিক্স কৰি আঠাটো নহয় জানো?
আপোনালোকে দেখিলে পঞ্চম দাস ডাঙৰীয়াৰ যি পৰিয়াল তেওঁলোকে প্ৰজন্মৰ পৰা প্ৰজন্ম এনেধৰণৰ কামৰ লগত জড়িত ঢোল প্ৰস্তুত কৰিছে খোল প্ৰস্তুত কৰিছে মৃদং নাগাৰা এনেধৰণৰ সকলো সামগ্ৰী তেওঁলোকে প্ৰস্তুত কৰে তেওঁলোকৰ প্ৰতিটো প্ৰজন্মই মাথো এই কামেই কৰে অসমীয়া যি কৃষ্টি সংস্কৃতি এই কৃষ্টি সংস্কৃতিৰ ৰক্ষাৰ স্বাৰ্থত তেওঁলোকৰ যথেষ্ট অৰিহণা আছে প্ৰজন্মৰ পৰা প্ৰজন্ম তেওঁলোকে এনেধৰণৰ কাম কৰি গৈছে অসমীয়া কৃষ্টি সংস্কৃতিৰ ৰক্ষাৰ স্বাৰ্থত ঢোল প্ৰস্তুত কৰিছে নাগাৰা প্ৰস্তুত কৰিছে অসমৰ যিসমূহ বাদ্যযন্ত্ৰ তেওঁলোকে প্ৰস্তুত কৰি আহিছে সেইবাবে ভাবিলোঁ তেওঁলোকৰ যি পৰিৱেশটো বা তেওঁলোকে কেনেদৰে প্ৰস্তুত কৰে সকলোখিনি আপোনালোকক জনোৱাৰ অকণমান আজি চেষ্টা কৰোঁ আৰু তেওঁলোকৰ যি ফোন নাম্বাৰ মই ভিডিঅ'ত ডিছপ্লে কৰি দিম যদি আপোনালোকক ঢোল খোল নাগাৰা যিকোনো ধৰণৰ বাদ্যৰ প্ৰয়োজন হয় তেন্তে তেওঁলোকৰ লগত যোগাযোগ কৰিব পাৰে ধন্যবাদ লগ পাম অন্য এটা নতুন ভিডিঅ'ত